হে দোস্ত আপুনি সাগে জানি বুজি শুনি আচৰিত হ'ব যে আমি এই কইন বিলাক এই টকা বিলাক চাইয়ে কৈ দিব পাৰো যে এই টকা বিলাক কোড বনোৱা হৈছে এই টকাটো আমি চাই কৈ দিব পাৰো যে মুম্বাইত বনাইছে নে দিল্লীত বনাইছে নে হায়দৰাবাদত বনাইছে নে কোড বনাইছে কিন্তু কেনে কৈ বাৰু আজি মই কেনে কৈ ক'বলৈ চেষ্টা কৰিম তো বলক আমি ভিডিওটো আৰম্ভ কৰো সাওক এটা আচৰিত কথা যে এই কইন বিলাক ৰিজাৰ্ভ বেংকে নবনাই কেতিয়াও কইন ৰিজাৰ্ভ বেংকে নবনাই ৰিজাৰ্ভ বেংকে অনলি কাগজী মুদ্ৰা বনাই বা কাগজৰ টকা পইচা বনাই এই কইন বিলাক বনোৱাৰ দায়িত্ব ভাৰত চৰকাৰৰ ভাৰত চৰকাৰে কইন বিলাক বনাই আৰু পিছত ৰিজাৰ্ভ বেংকে জাস্ট কইন বিলাকৰ ৰেজিষ্ট্ৰেচনে কৰে এতিয়া ভাৰত চৰকাৰৰ এই কইন বনোৱা চাৰিটা কাৰখানা আছে এটা কাৰখানা আছে আমাৰ কলিকতাত কাখতে এটা আছে নয়ডাত এটা আছে মুম্বাইত আৰু এটা আছে হায়দৰাবাদত এতিয়া এটা কইন কোনটো কাৰখানাত বনোৱা হৈছে আমি কয়ে মানে চাইয়ে কৈ দিব পাৰো কেনে কৈ জানেনে এনে কৈ শুনক যদি এটা কইন বনোৱা হৈছে হায়দৰাবাদৰ ফেক্টৰীত তেতিয়া হলে হে কইনটোৰ তলত আপোনালোকে এনেকুৱা এটা ষ্টাৰ মাৰ্ক দেখা পাব মই দেখাই দিছো চাওক তলত মানে সনটো তলত এটা সৰুকে ষ্টাৰ মাৰ্ক দেখা পাব আপোনালোকে ইয়াৰ মানে কইনটো বনোৱা হৈছে হায়দৰাবাদত ঠিক তেনেদৰে যদি কইনটো বনোৱা হৈছে মুম্বাইত তেতিয়া হলে ষ্টাৰ মাৰ্ক দেখা নাপায় তেতিয়া হলে আপোনালোকে এনেকুৱাকে এটা ডায়মণ্ডৰ চিন দেখা পাব মানে এনেকুৱা এটা ডায়মণ্ডৰ চিন আপোনালোকে দেখা পাব আৰু যদি কইনটো বনোৱা হৈছে নয়ডাত তেতিয়া হলে ডায়মণ্ড নাপায় ষ্টাৰো নাপায় এটা জাস্ট ডট পাব এটা সৰু এটা ফুল ষ্টপ এটা দি থৈ দিব তাত তাৰ মানে কইনটো বনোৱা হৈছে নয়ডাত আৰু যদি একো নাথাকে ধৰক একোই নাই কইনটোত তাৰ মানে কইনটো বনোৱা হৈছে কলিকতাত নো মাৰ্কস মিন কলকাতাত থকা ফেক্টৰীত যিবিলাক কইন বনাই সেইবিলাক কইনত কোনো মাৰ্ক দিয়া নহয় এতিয়া আজিকালিৰ কিছুমান কইনত সেই সিস্টেমটো দিয়া নাথাকে মই দেখিছো আজিকালি যিবিলাক 10 টকা ওলাইছে বা এনেকুৱা ওলাইছে নাথাকে কিন্তু আগৰ প্ৰতিটো কইনতে এইবিলাক মাৰ্ক দিয়া আছিল যিবিলাক মাৰ্ক চাই আমি গম পাব পাৰো যে কইনটো বনাইছে ক'ত মুম্বাইত নে হায়দৰাবাদত নে নয়ডাত নে কলকাতাত যদি কোনো মাৰ্ক নাই কলকাতাত যদি আছে ষ্টাৰ হায়দৰাবাদত যদি আছে ডট নয়ডাত আৰু যদি আছে ডায়মণ্ড ক'ত আছিল মুম্বাইত নিশ্চয় জানিলে বুজিলে শিকিলে আৰু এটা কথা জানিলে যে কইন যে ৰিজাৰ্ভ বেংকে নবনাই ৰিজাৰ্ভ বেংকে অনলি এইবিলাক এইখন মধ্যক সৰি লৈ যাব আৰু তো হে আৰু যদি ভিডিও ভাল লাগিলে শ্বেয়াৰ কৰি দিয়ক আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ যাতে অকনো নাপাহৰে আজিলৈ এইখিনিয়ে বাই বাই মধ্যক